কবিতাৰ শিৰোনাম পিঠাৰ মেল। কবি অতুল চন্দ্ৰ হাজৰিকা। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই? টপাটপ ৰসৰ গোলা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় কব তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী।